हेलो एभ्रिवान बहुत दिन मैं এটা লং ভিডিও লৈ আহিছো সকলে চাব আৰু মৰম দিব বুলি আশা কৰিলো আমি অলপ দিনৰ আগতে কইনাকুমাৰীলৈ ফুৰিবলৈ গৈছিলো তাতে ভিডিও কৰি আনিছিলো ভাবিলো ইউটিউবতে খাসি ৰাখো আমি এতিয়া গৈ আছো আৰু এয়া আমি আহি পালোহি এতিয়া প্লেটফৰ্মত আমি টিকেট কাটি লবৰ বাবে আহিলো এফালে ৰংগোলী বনাই থৈছে যেহেতু ইয়াত অনম আছিল ইমান ধুনীয়াকৈ ৰংগোলী বনাই থৈছে দেখিছেনে বাৰু আমাৰ টিকেট কটা হৈ গ'ল এতিয়া আমি ওপৰলৈ আহিছো অলপ দেৰি ৰ'ব লাগিব টিকেট আমাৰ যেটো ট্ৰেইন অলপ পলমকে আছে এয়া আমি এৰখতে গুটি গিৰা ৰৈ আছো আৰু এয়া সকলোৱে আজি মনটো ফুৰ্তি যেহেতু আমি বহুত দিনৰ মূৰত ফুৰিবলৈ আহিছো এইভাবে সবৰে মনটো ফুৰ্তি আৰু ইফালে মানুহজন নম্পা ফুৰ্তিত ক'ব না হৈ আছে ইফালে ভাইটি খালি মোবাইললৈ চাবলৈ বহুত লাজ কৰে ইহঁত দুটা এয়া দুটাই মানে মাখি তাৰ লাজটো বেছি আৰু হি মানে মোবাইলত ইমান নলাই এফালে এখন ট্ৰেইন ৰখাই থৈছে এখন চাগে এতিয়া নাযায় কেতিয়া যাব নাজানো বাৰু এখন ৰখাই থৈছে এফালে এয়া এখন ট্ৰেইন আহিছে আমাৰ দেহাই দেখি একদম মানে ক'ব না হৈ গৈছে হি ট্ৰেইনখন দেখি একদম ইফালৰ পৰা সিফালে গৈছে সিফালৰ পৰা সিফালে হৈ গৈছে হি ক'ব না হৈ গৈছে আৰু আমি 10:30 বজাত মানে 10:30 বাজিলেগে আৰু ৰুম পোৱালে আমি হোটেলতে ৰুম বুকিং কৰিলো ইয়া আমি ৰুম পালোহি ইয়া আমাৰ ৰুম এইটো ইয়াও আজি কাৰণে ৰুমটো ধুনীয়াই কম ভিডিওকে আপোনালোকক ৰুমটো দেখাই দিছো ইয়া আমি এতিয়া গৈছো খানা খাবৰ বাবে যেহেতু আমি ট্ৰেইনত আহোঁতে একো খোৱা নাই হেতু কাৰণে এতিয়া ভাত খাই আহোঁগে বুলি এখন হোটেলতে আমি আছো এতিয়া যাম আমি খানা খাবলৈ সকলোখিনি এয়া খুৰা তাৰপিছত মানুহজনৰ লগৰজন গোটেইকেইজন ৰৈ আছে ইয়া ৰাতিপুৱাৰ সময়ত সাগৰৰ কিনাৰতে যেহেতু আমাৰ ৰুমটো এয়া পৰিৱেশটো কিমান ধুনীয়া হৈ আছে গোটেই দেখিলে আপোনালোকে গমেই পাব আৰু ইবাৰ হতে আমি সূৰ্য উদয় হোৱা চাবলৈ গৈছিলো এবাৰ যোৱা নহলে মানে এবাৰ আমি নগলো ৰাতিপুৱা সোনকালে যাব লাগে বাৰু একদম পৰিৱেশটো ধুনীয়া হৈ আছে আৰু আমি এতিয়া যাম অকনমান ফুৰিবৰ বাবে যেহেতু মন্দিৰ দৰ্শন কৰিবলৈ যাম হেবে এতিয়া আমি উলাই মেলি লওঁ তাৰ পাছত আপোনাক লগ পাই আছো হলে আমাৰ উলাই মেলি হৈ গ'ল মই উলাই লৈছো ধুনীয়াকৈ আৰু মানুহজনে ওলালে তেওঁ টিকেট কাটিবৰ বাবে গ'ল ইফালে মই দুটামান ৰিলছো বনাই ললো আৰু এয়া দেহা ওলাই পেলাই আকৌ হি হৈ গ'ল আমি এতিয়া আহিলো মন্দিৰলৈ প্ৰথমে মন্দিৰলৈ আহিছো ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া মানে কৈছো নহয় আপোনালোকে দেখি সকলোৱে গমেই পাইছে আৰু মন্দিৰ বিভাগলৈ গৈ পেলাই মনটো বহুতেই ভাল লাগিলে মানে আৰু ইবাৰ আহিছো যদি আমি মানে মন্দিৰলৈ যোৱা হোৱা নাছিলে সেইভাগ মন্দিৰৰ পৰা আহিলো আমি এতিয়া আকৌ এভাগ বেলেগ মন্দিৰলৈ আহিছো মানে আমি মন্দিৰ আজি 4 ভাগ মানলৈ যাম ইফালে দেহা একদম চশমা লগাই লৈছে আৰু চশমা হিতম মানে ফুৰ্তি কি ক'ব না হৈছে আৰু কৈছো কি ইফালে আমি গোটেইকেইজনে এখন মানে গাড়ী ভাড়া কৰি ললো সেইখন গাড়ীতে আমি গোটেইভাগ মন্দিৰ ফুৰিবলৈ যাম মানুহজনে লৈ যাব আৰু এয়া ৰাস্তাত আহি আছো আৰু আমি ধুনীয়াকৈ আৰু পৰিৱেশটো ইমানেই ধুনীয়া মানে কৈছো কি আৰু ইফালে আমি পালোহি আৰু এটা মন্দিৰ এইভাগ মন্দিৰৰ পৰিৱেশ বহুতেই ধুনীয়া মানে মন্দিৰ বিভাগৰ পৰিৱেশ ইমানেই ধুনীয়া গ'লে মন ভাল লাগি যাব এয়া আমি আহিলো চাকি জ্বলাই পেলাই মই এটা ভিডিও কৰি লৈছো একদম এয়া ইফালেও আছে মন্দিৰ বিভাগৰ নামটো মই জানিছিলো কিন্তু এতিয়া মানে মানে পাহৰিয়ে থাকিলো খালি ভিডিওটো মই দিয়া মানে এডিট কৰা দেৰি হ'ল এইফালে আহিলো এতিয়া আকৌ এভাগ বেলেগ মন্দিৰলৈ মানে গৈছো অন্য ভাগ মন্দিৰলৈ আমি এই ৰাস্তাৰ পৰিৱেশবোৰ ইমানেই ধুনীয়া মানে হেতু কাৰণে ভিডিও কৰি লৈ আহিছো আৰু মানে ইমান সাফ চিকুণ গৈছো নহয় এতিয়া আমি মন্দিৰৰ ভিতৰৰ পৰা আহিলো তাৰ পাছত আপোনালোকক লগ পাই আছো
এয়া আমি আউভাং মন্দিৰলৈ আহিলোঁ এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকিব এয়া মানুহজন গৈ আছে আৰু আমি সকলো গৈ আছোঁ চাইডে চাইডে গছবোৰ ইমান ধুনীয়াকৈ দেখিছেনে বাৰু ফুল গছো আছে ফুল গছৰ মাজে মাজে তেনেকৈ তামোলৰ গছ কেনেকৈ ইমান ধুনীয়াকৈ উঠিছে মানে গোটেই পৰিৱেশটোৱে ধুনীয়া আৰু হেল্ল' এভৰিৱান ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলত যদি কোনোবা নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই